2টামান বজাত আহি এখন কল বাগান পাতিছিলোঁ তাতে 1.5 বিঘামান কল একবাৰে নষ্ট কৰি দিছে তো কলখিনি লাগাত টাইম হৈ আহিছিল কিমান টকাৰ মূল্যৰ হ'ব মোৰ 2 লাখ টকাটো হ'ব আৰু মই কলখিনি কৰিছিলোঁ গোটৰ পৰা টকা লৈ গোটৰ টকা ঋণ কৰি কল খেতিটো কৰিছিলোঁ এতিয়াতো পৰিশোধ কৰা নাই টকা এতিয়ালৈকে পৰিশোধ কৰা নাই 1.5 লাখ টকা লৈছোঁ মই গোটৰ কিমান বিঘা হ'ব গোটেই মই 7 বিঘা কৰিছোঁ কেতিয়া ঘটনাটো ঘটিল আজি 15 তাৰিখ ৰাতিপুৱা তো ঠিক 2-2:30মান বজাত কলহৰীয়া মানুহ তো এতিয়া মই কোনো খেদিবও নোৱাৰোঁ সেনেকৈ বহুত ক্ষতি হৈ গ'লে 1.5 বিঘামান মোৰ ক্ষতি হৈ গ'ল চৰকাৰত এইখিনি জানো যে আমি গৰীব মানুহ গোটৰ পৰা টকা লৈ খেতিখিনি কৰিছিলোঁ যেন চৰকাৰে মোৰ পিনে মূৰ উঠাই চাই অলপ এইটোৱে মোৰ আহ্বান